মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। চ' প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ ফৰ্মেশ্যন হ'ল ছাবজেক্ট প্লাছ এম অব্লিক ইজ অব্লিক আৰ প্লাছ ভাৰ্ব ওৱান প্লাছ ING প্লাছ অবজেক্ট। ইয়াত আমাৰ মনত ৰাখিবলগীয়া কথা এইটোৱে হ'ল যে ছাবজেক্টৰ পিছত হয় এম আহিব, নহ'লে ইজ আহিব, নহ'লে আৰ আহিব, আৰু মেইন ভাৰ্বৰ লগত ING লগাব লাগিব। ইয়াত যদিহে ছাবজেক্টটো আই থাকে তেন্তে এম লগাব লাগিব, আৰু যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ মানে এক বচন হি শ্বি ইট দিছ ডেট এনেকুৱা থাকে তেতিয়াহ'লে সেইবোৰৰ লগত ইজ ব্যৱহাৰ কৰিব লাগিব। আৰু যদি বহু বচন হয় যেনে দে, উই, ইউ, দিজ, আৰু যিকোনো বস্তুৰ নাম যদি এটাতকৈ বেছি থাকে সেইবোৰ ক্ষেত্ৰত আৰ ব্যৱহাৰ কৰিব লাগিব। এক্সাম্পল যেনে চোৱা, আই ৰাইট এ লেটাৰ, কি হৈছে ইয়াত আই এম ৰাইটিং এ লেটাৰ। ইয়াত আইৰ পিছত এম আহিছে, পিছত মেইন ভাৰ্বৰ লগত ING বহিছে। হি ৰাইট এ লেটাৰ, হি ইজ ৰাইটিং এ লেটাৰ। দে ৰাইট এ লেটাৰ, দে আৰ ৰাইটিং এ লেটাৰ। আশা কৰোঁ সেইখিনি বুজি পাইছা। তাৰপিছত নোটটো চোৱা, নাও বিকজ ডণ্ট কাণ্ট হাৰি আপ এক্সেট্ৰা। মানে এতিয়া আমি কেনেকৈ বুজি পাম যে কোনোবা এটা বাক্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত পৰিছে। তাৰ কাৰণে এইকেইটা শব্দ মনত ৰাখিব লাগিব যে যদি কোনো বাক্যত নাও থাকে, বিকাউজ থাকে, ডণ্ট থাকে, কাণ্ট থাকে, হাৰি আপ থাকে, তেতিয়াহ'লে সেই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত পৰিছে। এক্সাম্পলখিনি চাবা, ধুনীয়াকৈ দিয়া হৈ আছে, আৰু তলত প্ৰেক্টিছ দুটা দিয়া আছে, প্ৰেক্টিছকেইটা দুটা কৰিবা। আশা কৰোঁ সকলোৱে বুজি পাইছা। চ' যদিহে বুজি পাইছা তেতিয়াহ'লে লাইক কৰা, শ্বেয়াৰ কৰা, আৰু চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল ন'টিফিকেশ্যন অল কৰি দিয়া। চ' থেংক ইউ।